হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে জুবিন গাৰ্গে নাম উল্লেখ নকৰাকৈ মুখ্যমন্ত্ৰীলৈ জুবিনৰ প্ৰশ্ন বিহু ৰাইজে পাতে তুমি কোন ক'বলৈ এমাহ দুমাহ বা এদিনো পাতিব পাৰে বলে কেলে হ'ব who the hell you are তুমি কোন ক'বলৈ বিহু কেনে সেইটো ৰাইজে পাতে বিহু ৰাইজে পাতিব মন গ'লে এমাহ পাতিব মন গ'লে দুমাহ পাতিব মন গ'লে এদিন পাতিব তেওঁলোকৰ ওপৰত কথা ইয়াত কাৰো বাধ্যবাধকতা নাই প্ৰায় এমাহ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল বহাগৰ 7 দিনৰ ভিতৰত বিহু অনুষ্ঠান পতা কমিটিক দিয়া হ'ব 1.5 লাখ টকা আমি চান্দা আদিৰ পৰা অলপ দূৰত থাকিব পাৰো নেকি এটো নহয় যে কোনোবা ইচ্ছাকৃতভাৱে 2 টকা দিলে আমি নলওঁ কিন্তু দোকানে দোকানে গৈ বিহুৰ নামত কিবাৰ নামত এনেকে আমি চান্দা তোলাৰ যিটো পুৰণা সংস্কৃতি তাৰ পৰা অলপ আমি আঁতৰি আহিব পাৰো নেকি এইবাৰ 15 এপ্ৰিলৰ পৰা 20 এপ্ৰিললৈ অৰ্থাৎ বিহুৰ 7 দিনৰ ভিতৰত যিখিনি বিহু উদযাপন হয় আৰু যি বিহু 10 বছৰীয়া পুৰণি সেই গোটেই কেইখন বিহুকে ৰাজ্য চৰকাৰে 1.5 লাখ টকাকৈ আৰ্থিক সাহায্য দিব এক বহাগৰ পৰা 7 বহাগৰ ভিতৰত যিসকলে বিহু সদায় পাতি আহিছে ইয়াৰ দ্বাৰা খুব কৌশলেৰে যেন মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীলৈ এটা বাৰ্তা দিছিল বহাগৰ 7 দিনতে বিহুৰ অনুষ্ঠান সীমাবদ্ধ ৰাখক সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ মুখ্যমন্ত্ৰীয়ে আৰু কৈছিল বিহুৰ বাবে চান্দা নুতুলিব লাগিলে জুবিনকেই মাতিব নালাগে সোমবাৰে নিশা ৰহাত অনুষ্ঠিত তিৱা সাহিত্য সভাৰ অনুষ্ঠানত গীত পৰিৱেশন কৰাৰ মাজতেই মুখ্যমন্ত্ৰীৰ নাম নোলোৱাকৈয়ে প্ৰশ্ন জুবিনৰ বলে কেলে হ'ব who the hell you are তুমি কোন ক'বলৈ বিহু কেনে সেইটো ৰাইজে পাতে বিহু ৰাইজে পাতিব মন গ'লে এমাহ পাতিব মন গ'লে দুমাহ পাতিব মন গ'লে এদিন পাতিব তেওঁলোকৰ ওপৰত কথা ইয়াত কাৰো বাধ্যবাধকতা নাই বিহু কেইদিন হ'ব সেয়া মন্ত্ৰী বিধায়কে ক'ব নালাগে বুলিও মন্তব্য কৰিলে জুবিনে এই বিহু কেইদিন হ'ব সেইটো মন্ত্ৰী এম এল এ ক'ব নালাগে তেওঁলোকৰ কাম দেশৰ উন্নয়ন দেশৰ উন্নতি দেশৰ কাম সেইবিলাক কৰক সাংস্কৃতিক জগত চাবলৈ মই আছোঁ একো নাই জুবিনে ক'লে মন্ত্ৰী বিধায়কে দেশৰ উন্নয়ন চাওক সাংস্কৃতিক জগত চাবলৈ মই আছোঁ তেওঁলোকৰ কাম দেশৰ উন্নয়ন দেশৰ উন্নতি দেশৰ কাম সেইবিলাক কৰক সাংস্কৃতিক জগত চাবলৈ মই আছোঁ একো নাই লগতে জুবিনে ক'লে বহু শিল্পীৰ অৱস্থা বেয়া হৈ গৈছে সেইসকলৰ কাৰণেহে কৈছোঁ কথাবোৰ মই মোৰ কাৰণে কোৱা নাই মোৰ বিহু কৰিবলৈ মন নাই মই এৰিম অহা বছৰ পৰা এনেও বিহু চিহু কমাই দিম একদম চিলেক্টেড প্ৰগ্ৰেম কৰিম কিন্তু আমাৰ বাকী আৰ্টিষ্টখিনি তেওঁলোকৰ কাৰণে কৈছোঁ এতিয়া মুখ্যমন্ত্ৰী তথা শাসকীয় পক্ষই জুবিন গাৰ্গৰ এই মন্তব্যৰ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া হ'ব লক্ষণীয় ভিডিঅ' জাৰ্নেলিষ্ট বিকি আৰু দুলালৰ সৈতে মৰিগাঁৱৰ পৰা বিকাশ ডেকাৰ ৰিপৰ্ট NK TV